তৎকালীনভাৱে চৰকাৰে বেন কৰিব লাগে। আমচুক আকৌ এবাৰ কাণত পানী দিওঁ, হিন্দুস্তানত কোনো হিন্দু কিন্তু বিদেশী নহয়। হিন্দুস্তানত হিন্দু থাকিব, তাতে কোনো কথাই নাই। আমচু নামৰ এটা আমচুৰ নিচিনা এটা সংগঠন অসমত জন্ম হৈছে, য'ত বৰপেটা ডিচি অফিচ জ্বলাই দিছিলে। সিহঁতে মানে কি এই মহম্মদ মাদানীক সিহঁতে সমৰ্থন কৰা আমাৰ পৰিলক্ষিত হৈছে। এই আমচুক তৎকালীনভাৱে চৰকাৰে বেন কৰিব লাগে, অন্যথা আমচুৰ লগত হিন্দু ৰখানৰ লগত ভয়ংকৰ যুঁজ এখন হ'ব, আৰু সেই যুদ্ধ কিন্তু যিকোনো ভয়ংকৰ পৰিণতি হ'ব, আৰু বাংলাদেশী মিয়াক কিন্তু আমি তাৰ কেইটা বেৰ পাৰ কৰাই থৈ আহিম। আৰু আমচুক এই ক্ষেত্ৰত কৈ দিওঁ, আমচুক আকৌ এবাৰ কাণত পানী দিওঁ, হিন্দুস্তানত কোনো হিন্দু কিন্তু বিদেশী নহয়। আমচুৱে বাৰম্বাৰ কালাৰ এটা সানি আছে যে হিন্দুখিনিকো মানে একেলগে হিন্দুখিনিকো বিদেশী সজাব লাগে বা বিদেশীখিনিও খেদব লাগে, কেৱল মিয়া মুছলমানে নহয়। কিন্তু আমাৰ স্পষ্ট কথা, হিন্দুস্তানত হিন্দু থাকিব, তাতে কোনো কথাই নাই। ইয়াৰ পৰা যদি খেতা খাব লাগে, বাংলাদেশী মিয়াক খেতা খাব লাগিব। তাৰ সমান্তৰালভাৱে আৰু এটা ভয়ংকৰ তথ্য আপোনালোকক মাজত ক'বলৈ গৈছোঁ, যিখিনি ম্যানমাৰৰ পৰা ৰোহিংগীয়া মিয়াই খেদা খাইছিলে, সেই মিয়াই কিন্তু বৰ্তমান সময়ত অসমক সংস্থাপনৰ বাবে আমচুৱে কিন্তু ঠিকা লৈছে। আৰু আমি ইতিমধ্যে গম পাইছোঁ, কাৰণ আমচুক আমি সকীয়াই দিছোঁ। বাংলাদেশীৰ কাৰণে আপোনালোকে দৰদী সংগঠন এটা এই অসমত চলাৰ কাৰণে কোনো অনুমতি দিছে, সেই আমি লক্ষণীয়ভাৱে চিন্তাত কৰিছোঁ। কিন্তু এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, আমচুক তৎকালীনভাৱে বেন কৰাৰ কাৰণে আমি দাবী কৰিছোঁ। তৎকালীনভাৱে চৰকাৰে বেন কৰিব লাগে। আমচুক আকৌ এবাৰ কাণত পানী দিওঁ, হিন্দুস্তানত কোনো হিন্দু কিন্তু বিদেশী নহয়। হিন্দুস্তানত হিন্দু থাকিব, তাতে কোনো কথাই নাই। আমচু নামৰ এটা আমচুৰ নিচিনা এটা সংগঠন অসমত জন্ম হৈছে, য'ত বৰপেটা ডিচি অফিচ জ্বলাই দিছিলে। সিহঁতে মানে কি এই মহম্মদ মাদানীক সিহঁতে সমৰ্থন কৰা আমাৰ পৰিলক্ষিত হৈছে। এই আমচুক তৎকালীনভাৱে চৰকাৰে বেন কৰিব লাগে, অন্যথা আমচুৰ লগত হিন্দু ৰখানৰ লগত ভয়ংকৰ যুঁজ এখন হ'ব, আৰু সেই যুদ্ধ কিন্তু যিকোনো ভয়ংকৰ পৰিণতি হ'ব, আৰু বাংলাদেশী মিয়াক কিন্তু আমি তাৰ কেইটা বেৰ পাৰ কৰাই থৈ আহিম। আৰু আমচুক এই ক্ষেত্ৰত কৈ দিওঁ, আমচুক আকৌ এবাৰ কাণত পানী দিওঁ, হিন্দুস্তানত কোনো হিন্দু কিন্তু বিদেশী নহয়। আমচুৱে বাৰম্বাৰ কালাৰ এটা সানি আছে যে হিন্দুখিনিকো মানে একেলগে হিন্দুখিনিকো বিদেশী সজাব লাগে বা বিদেশীখিনিও খেদব লাগে, কেৱল মিয়া মুছলমানে নহয়। কিন্তু আমাৰ স্পষ্ট কথা, হিন্দুস্তানত হিন্দু থাকিব, তাতে কোনো কথাই নাই। ইয়াৰ পৰা যদি খেতা খাব লাগে, বাংলাদেশী মিয়াক খেতা খাব লাগিব। তাৰ সমান্তৰালভাৱে আৰু এটা ভয়ংকৰ তথ্য আপোনালোকক মাজত ক'বলৈ গৈছোঁ, যিখিনি ম্যানমাৰৰ পৰা ৰোহিংগীয়া মিয়াই খেদা খাইছিলে, সেই মিয়াই কিন্তু বৰ্তমান সময়ত অসমক সংস্থাপনৰ বাবে আমচুৱে কিন্তু ঠিকা লৈছে। আৰু আমি ইতিমধ্যে গম পাইছোঁ, কাৰণ আমচুক আমি সকীয়াই দিছোঁ। বাংলাদেশীৰ কাৰণে আপোনালোকে দৰদী সংগঠন এটা এই অসমত চলাৰ কাৰণে কোনো অনুমতি দিছে, সেই আমি লক্ষণীয়ভাৱে চিন্তাত কৰিছোঁ। কিন্তু এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, আমচুক তৎকালীনভাৱে বেন কৰাৰ কাৰণে আমি দাবী কৰিছোঁ।